আজি ফাৰ্ষ্ট ইয়াৰ ল'ৰাবিলাকে এক্সাম দি আছে, এক্সাম বা কেনেকুৱা হ'ল খবৰ এটা পালে ভাল লাগিল হয়। কাত তাতে বাং খবৰটা এখন চাং ৰাহুলৰ ভাইটিকে লগ পাং নেকি, দেখা পাং চাং আহিব পাৰে না। অ' ভাইটি নাচোন এইপিনে, জানো না এটা কোনো নাই, আহি পিনে তুমি আহি পিনে এইপিনে আজি ইয়াকে সুধি পাওঁ কি হৈছে এক্সাম। বহা ইয়াত বহা। এইবিলাক কি খাই থাকা তুমি? শিখৰ এই নাখাবা, এইবিলাক বেয়া বস্তু নাখাবা। নাখাবা ভাল বস্তু, ভাল বস্তু, ভাল বস্তু এই নাখাবা। আচ্ছা শুনা, তোৰ কথা কওঁ কি মাতছা কিয় কওঁ? মাতছো মানে এক্সাম দি আহিলে নেকি? অঁ ফাৰ্ষ্ট ইয়াৰত ন? ছেকেণ্ড ইয়াৰ। ছেকেণ্ড ইয়াৰ? মই চব ফাৰ্ষ্ট ইয়াৰৰ কথা ভাবছোঁ। ফাৰ্ষ্ট ইয়াৰ জানা জানা এইটো মোক সোধে কিয় থাৰ্ড ইয়াৰ না ছেকেণ্ড ইয়াৰ? হয় নেকি? কি এক্সাম আছিল আজি? পলিটিকেল চায়েন্স। পলিটিকেল চায়েন্স কেনেকুৱা হৈছে এক্সাম? বঢ়িয়া হৈছে, বঢ়িয়া হৈছে। বঢ়িয়া। নাম লিখিছা মানে? ফালি দিছোঁ, ফালি দিছা? অঁ কাগজ পালছা না লিখি দি ফেলছা? দেখান থওঁ পাৰ্মিশ্যন ল'বা না থ। এই দেখান থ'ব মোক সুধি থাকে। এই থ না দে কিতাপ আছে বে থাকিল তাতে মই কি কৰিম ৰ শুন। আচ্ছা এক্সাম কেনে গৈছে কচোন? বঢ়িয়া হৈছে। কি বা কেইবাৰ ক'ব লাগে? বঢ়িয়া হৈছে, ফালি দিছোঁ কৈছোঁ না, হৈছে। কি আছে নেকি? পলিটিকেল চায়েন্স। পলিটিকেল চায়েন্স লিখিছাতো যাম গোটেই। অঁ বঢ়িয়া। এটা কুৱেশ্যন কৰোঁ, কৰ। পাবি ক'বা? সঁচাতো? বঢ়িয়া কৰিবা। বঢ়িয়া কৰি পাবি যদি পাৰা। আমাৰ ঘৰত আলু ভৰ্তা ভাত খাম। তোৰ ঘৰত ভাত খাব নাযায় অ'? তোৰ ভাত খাই কি কৰি? পলিটিকেল চায়েন্সক অসমীয়াত কি কয়? পলিটিকেল চায়েন্সক অঁ অসমীয়াত অঁ পলিটিকেল চায়েন্সক তুমি কি আৰু ক'বা বেলেগ কৰি ক'ব লাগব? সংবিধান সংবিধান চায়েন্স। সংবিধান কিয়? সংবিধান নহয়, তোমাৰ কথাটো শুনি মানে মোৰ বহুত হাঁহি উঠি গ'ল মানে। অঁ ঠিক আছে, তোমাৰ এক্সাম কেনেকুৱা হ'ল মই গম পালোঁ দিয়া। কিয়? তুমি ঘৰত যোৱা এতিয়া। হ'ব দিয়া, তোমাৰ যাম পৰীক্ষা দিয়ে আহিলোঁ, যাম অলপমান পিছত। ঘৰত সন্ধিয়া যাম দিয়া, মই টেনশ্যন কৰিব নালাগে। অলপ পিছত যাম। অলপ পিছত কি যাব লাগে? যোৱা, তোমাৰ এক্সাম ভাল হৈছে নে গম পাইছোঁতো মই। ভালতো হৈছে, ফালি দিছোঁ, ফালিয়ে গোটেই লিখিছোঁ গোটেই। পলিটিকেল চায়েন্সক অসমীয়াত কি কয়? সংবিধান। সংবিধান কয়। ঠিক আছে তুমি যোৱা, যোৱা যোৱা। তোমাৰ এক্সাম কেনেকুৱা? বেখান দে মাতা কি আৰু এনেই মাতা কি আৰু? সংবিধানক কি ক'ব লাগে সি ক'বৰ কাৰণে মাতে নেকি? তোমাৰ ঘৰত যাই আছোঁ, যা তোৰ ঘৰত যাই আছোঁ। পলিটিকেল চায়েন্সক কি কয়? সংবিধান ক'বা পঢ়া শুনা বস্তু।